আজি বনাব লৈছো বিলাহী পিয়াজ কাজুৰ সৈতে মাছৰ জোল কেনেদৰে বনাও চাওঁচোন আহক ইয়াত লৈছো দুটা মিডিয়াম সাইজৰ বিলাহী এটা পিয়াজ কাজু লৈছো কেঁচা জলকীয়া লৈছো আৰু লগতে ধনিয়া পাত লৈছো এই বিলাহীটো ফাৰ্ষ্টতে কাটি লৈছো এতিয়া কেৰাহীটো পাতি তেল দিছো পিয়াজ বিলাহী কাজু আদা নহৰু আৰু জলকীয়া গোটেইখিনি অকণ মই ভাজি লম এখিনি 5 মিনিট মান সময় ভাজিব লাগিব অকমান নিমখ দিছো অকমান হালধি দিছো এখিনি এটা ভাজি হৈ গল অকমান ঠাণ্ডা কৰি এটা মই মিক্সিত পিছি লম কেৰাহীটো পাতি তেল দিছো মাছখিনি ফ্ৰাই কৰি লওঁ ঠাণ্ডা হৈ গ'লে এইখিনি এতিয়া মই পিছি লওঁ খিনি পেষ্ট হৈ গ'ল এতিয়া কেৰাহীটো পাতি তেল দিছো পাঁচফোৰণ দিছো আৰু 3টা শুকান জলকীয়া দিছো এটা পিছি লোৱা কাজু বিলাহী পিয়াজ এখিনি দি দিছো এতিয়া অকমান হালধি দিছো অকমান নিমখ দিছো অকমান পানী দিছো তলত লাগি গৈছে
অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। ভালদৰে ভাজি আছোঁ এতিয়া। ভাজি হৈ গ'ল, এতিয়া পানী দিছোঁ। উতলি আছে, এতিয়া মাছখিনি দি দিছোঁ। মাছৰ জোল প্ৰায় ৰেডি হৈ গৈছে, আৰু অকণ উতলিব দিম। এতিয়া ওপৰত অকণ ধনিয়া পাত কাটি দিছোঁ। এয়া মোৰ মাছৰ জোল হৈ গ'ল, বাতি এটাত নমাই লৈছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।